হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে জনালোঁ স্বাগতম। আৰু আজি বহুত দিন পিছত নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। মোটামুটি ধৰক 3 মাহমান হ'লে ভিডিঅ' মই আপলোড দিয়া নাই। আৰু আজি ভিডিঅ'টো বহুত বেছি স্পেচিয়েল ভিডিঅ' হ'বলৈ যাই আছে আৰু ধামাকাদাৰ ভিডিঅ' হয়। তো কি হ'ল, মই কেইদিনমান আগতে ফ্লিপকাৰ্টত দিছিলোঁ এখন চাইকেল অৰ্ডাৰ। দেখা পাইছে আপোনালোকে, এইখন হ'ল চাইকেলখন আৰু এইখন বাকচতে আহিছিল চাইকেলখন। আৰু ইয়াৰ ভিতৰত আছে চাইকেলখন, আপোনাক দেখাই আছোঁ। এইখন হ'ল চাইকেল আৰু মানে একদম খুলি মেলি আছে। এইখন হ'ল পিছৰ চকা আৰু এইটো হ'ল আগৰ চকা। আৰু এতিয়া আপোনাক খুলি দেখুৱাওঁ কেনেকুৱা চাইকেল। তো আৰু এইফালে আছে দিগন্ত ভাই আৰু এইফালে আছে পৰিমল ভাই। বহুত ওজন হয়, সেইকাৰণে ইহঁত দুটাক মাতি দিছোঁ। তো এতিয়া চাওঁ কেনেকুৱা কি চাইকেল। তো খোলো দাঙি দি লাহে দাঙি দিচোন চাং। বাপ্পা ঐ, থচোন তই মোবাইলটো ধৰ মই ডাঙৰ। বহু ওজন আৰু বাকচটো চাওক না গাইজ, বাকচটো চাওক, ইমান ডাঙৰ বাকচত দিছে বাপ্পা ঐ। আৰু এই বাকচটো টিভিৰ বাকচান পায় হয় না, টিভিৰ বাকচান লাগে, মানে টিভিৰ ছবি আঁকা আছে। আপোনাৰ দেখা পাইছে না, টিভিৰ ছবি আঁকা আছে গাইজ। এইটোৱে হয় মেইন মালটো। আৰু আপোনালোকে দেখা পাইছে না, পিছফালৰ চকাটো লগা আছে, কিন্তু আগৰ চকাপাত কি আছে, খোলা। আৰু এইফালে আছে হেণ্ডেলটো খোলা আছে। তো এতিয়া আমি লগাব লাগিব। আৰু তাৰ লগতে কি দিছে আপোনাক দেখাই দিওঁ। আৰু এই এটা বাকচ দিছে, আৰু বাকচত আছে এইটো চিট কাভাৰ। তাৰ লগত দিছে আগৰ চকাৰ ডিছ ব্ৰেক, এই ডিছ ব্ৰেকটো খোলা আছে। আৰু তাৰ লগত দিছে এইটো পেডেল আৰু কিছু মানে স্ক্ৰু কিছু দিছে, মানে এইটো দি আমি চাইকেল খোলা মেলা কৰিব পাৰিম। তাৰপিছত এই কিবা কিবি দিছে আৰু ইয়াতে। আৰু এইটো দিছে পিছফালে লগাৰ কাৰণে। লাহে লাহে স্প্ৰকত লাগি আছে ছাৰ, স্প্ৰকত লাগছে, স্প্ৰকত বাজি আছে ভালকে। গাইছে এই হ'ল চকা, এই চাওক বাইকখন চকা খুলি গ'ল, বাইকৰ জেগা। বাহুবলী এতিয়া বাহুবলী ঘৰ মাৰিম। ওজন নাই বাৰু, চকাটো চাইড কৰি থৈ দিওঁ। গাইছ, আমি ওপৰৰ কাভাৰ চাভাৰ খুলি দিলোঁ গোটেইখিনি। আৰু চাইকেলখন দেখা পাইছে, মই কেডিয়া কোম্পানীৰ চাইকেলখন দিছিলোঁ। আৰু এই চাইকেলখন প্ৰাইচ পৰিছে মোৰ 10,500। আৰু এতিয়া লাগিব হেণ্ডেলখন লগাবলৈ। আৰু এইখন হ'ল হেণ্ডেল, তো এতিয়া লগাম। গাইছ চাওক, খোলা পৰ্ব চলি আছে কাভাৰ। ফাৰ্ষ্ট টাইম আমি চাইকেল বনাইছোঁ। চাইকেল বনাইছা? ফাৰ্ষ্টত চাইকেল বনাইছা? আজি ফাৰ্ষ্ট টাইম চাইকেল বনাই আছোঁ গাইছ। কিবা হয় নাজানো, আপোনালোকৰ যদি চাইকেল বেয়া হয় আমাক দিব, আমি ঠিক কৰি দিম, টেনশ্যন নাই। কিবা হয় লাষ্টত হ'ব আৰু কিবা এটা, চাইকেল নহ'লেতো কিবা এটা হ'ব, হ'লেই হ'ল কিবা। গাইজ, কিবাকৈ আমি হেণ্ডেলখন লগালোঁ। আৰু দেখা পাইছে না আপোনালোকে, হেণ্ডেলখন লগোৱা হৈ গ'ল। আৰু এতিয়া লগাব লাগিব চকাখন। গাইজ মোটামুটি হৈছে আৰু বেয়া নহয়। গাইজ কমেণ্ট কৰি জনাওকচোন চাইকেলখন কেনেকুৱা লাগিছে। আৰু এইফালে গিয়াৰ আছে, গিয়াৰ এইফালে গিয়াৰ, এইফালে পিছৰ গিয়াৰ, এইটো আগৰ গিয়াৰ। চিটখন মজা আহিছে। ফুটা যদি আৰু চিটৰ এইটো বস্তুটো ক'ত আছে? ভিতৰত এয়া এইটো নহ'লে কেনেকৈ হ'ব? চিট তাৰ লগত এইটো
এতিয়া লগাব লাগিব ডিস্ক ব্ৰেক আৰু ফাৰ্ষ্ট টাইম লগাই আছোঁ কেনেকুৱা কি নাজানো উল্টা উল্টা হ'ব পাৰে তো গাইছ দেয়াৰ গাইছ আপোনালোকে নিশ্চয় দেখা পাইছে আমি ডিস্কখন লগালোঁ আৰু এতিয়া লগাব লাগিব চাইকেলখনৰ মেইন বস্তুটো চকাখন আৰু চকাখন যিহেতু বহুত জটিল লগাবলৈ অলপমান মানে টান হৈছিলে মোৰ কিন্তু তথাপিও লগালোঁ যেনেকুৱা নহওক এনেকুৱাকৈ কিবা কিবিকৈ লগালোঁ আৰু তাৰপিছত মেকাৰৰ ওচৰত যিমান যি নহওক ঘৰত লগালেও মেকাৰৰ ওচৰত ল'ব লাগিবই গাইছ আপোনালোকে যদি এনেকুৱাকৈ অনলাইন পাৰ্চেছ কৰে তেতিয়াহ'লে আপোনালোকে মেকাৰৰ ওচৰত ল'ব লাগিবই গাইছ আমাৰ চাইকেল পূৰা ৰেডি আপোনালোকে নিশ্চয় দেখা পাইছে পূৰা পেডেল চেডেল লগাইছোঁ মানে এই চকাখন খোলা আছিলে চকাখন লগালোঁ আৰু হেণ্ডেলখনো খোলা আছিলে হেণ্ডেলখন লগালোঁ আৰু পেডেলটো খোলা আছিলে ইটো লগাইছোঁ তাৰপিছত হেণ্ডেল তাৰপিছত চকা আৰু ছিটখনটো লগাইছোঁ এইখন ছিটখন আৰু বাকী দেখা পাইছে ন অভাৰঅল চাইকেলখন ভালেই কিন্তু গিয়াৰটো গাইছ অলপমান মানে কাম কৰা নাই এই গিয়াৰটো অলপমান প্ৰব্লেম দি আছে পিছত মেকৰ তাতে ল'লে ঠিক হ'ব তো এইখন চাইকেলখন